Hello friends, welcome back to my channel Priyam lifestyle. আশা কৰিছো সকলোৱে ভালে আছে। আহক আজি ভিডিওটো আৰম্ভ কৰো। Friends, আজি হ'ল Sunday আৰু এতিয়া আমি মুখত ধুলো আৰু আজি এটা বস্তু দেখাম। আমাৰ পিকু ক'ত আছে? গাড়ীত আছে। চাও পিকু গাড়ীত আছা তুমি? তুমি গাড়ীত আছা নেকি? ৰ'বা বেক কেমেৰা কৰি দেখাই আছো। আমাৰ পিকু এতিয়া গাড়ীত আছে। পিকু পিকু হেল্ল' পিকু চাও। হেল্ল' ফ্ৰেণ্ডছ, কৈ দিয়াচোন হেল্ল' ফ্ৰেণ্ডছ। হাঁহি দিছে। দাদা চাহে খোৱা নাই, এতিয়া চাহ খাম আৰু এতিয়া আমি খাম টপ হটছ বিস্কুট আৰু এয়া হ'ল টপ বিস্কুট। ইমান সৰু সৰু হৈ গৈছে, দেখিছেনে? মোৰ দেখি আচৰিত লাগিছে, ইমান ডাঙৰ এনেকুৱা চাইজৰ টপ হটছটো এতিয়া এনেকুৱা হৈ গ'ল, ইমান সৰু সৰু। এতিয়া এয়াৰে আমি চাহ খাম আৰু এইফালে চাহ দিছে। বাবু এতিয়া আমাৰ বাই চুলি কাটিব। এই আমাৰ বাই। ফ্ৰেণ্ডছ, এয়া মই আজি চুলি কাটিম। এয়া চাওক মোৰ এতিয়া চুলি। ফ্ৰেণ্ডছ, এয়া মোৰ চুলি, ইমান গাল চুলি কাটা গ'ল আৰু এতিয়া মোৰ চুলি এনেকুৱা। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? মই মোৰ চুলি এতিয়াবা কাটিলোঁ আৰু কেনেকুৱা দেখা হৈছে নিশ্চয় ক'ব। আৰু এতিয়া এইবিলাক চব থ'ব লাগিব। তুমি কিয় লাগি আছা? তুমি লেতেৰা হৈ যাবা নহয়। খোৱা এইবিলাক। ফ্ৰেণ্ডছ, আজি আমাৰ দুপৰীয়াৰ খানাত কি বনাইছে মই চাওঁ আহক।
গুড়া খুন্দি আছে পিঠাৰ বাবে। আজি হ'ল গৰু বিহু আৰু আমাৰ গাইজনীক গা পা ধোৱালে আৰু এতিয়া মাহ হালধি দি গৰুক গা পা ধোৱাই আমাৰ এই হিয়াংশু দাস বাবুৱে গা পা ধুলে তাৰ মুখৰ পৰা এতিয়াও হালধি যোৱাই নাই। ভালকে গাটো ধুব নাজানা নেকি তুমি? কি নেজানো। আৰু এতিয়া চবে পুৰণ ঘৰত যাব, আমি গধূলিকে যাম আৰু। ফ্ৰেণ্ডছ, এতিয়া আমি পুৰণ ঘৰত আহিছোঁ আৰু ইয়াতে আজি বিয়নী বান্ধা নিয়ম আছে। মাইনা পেহীহঁতৰ শহুৰৰ ঘৰৰ মানুহবিলাক আহিছে আৰু এতিয়া নিয়ম আৰম্ভ কৰিব। ফ্ৰেণ্ডছ, এয়া পায়স বনাই থৈছে।